হেল্ল' ফ্ৰেণ্ডছ, অসমীয়া টিপছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম। বন্ধুসকল, আপোনালোকে যদি ভ্ৰমণ কৰি ভাল পায় তেন্তে বিভিন্ন ধৰণৰ সৌন্দৰ্যৰে ভৰা আৰু অত্যাধুনিক দলং নিশ্চয় দেখিছে চাগে। কিন্তু আপোনালোকে বিশ্বৰ এনেকুৱা কিছুমান দলঙৰ কথা সম্ভৱ খুব কমেই জানে, যিবোৰত উঠা মানেই মৃত্যুৰ সৈতে খেলা কৰা হয়, য'ত সাধাৰণ মানুহে কেতিয়াও উঠিবলৈ ইচ্ছা নকৰে। কিন্তু কিছু সংখ্যক অসাধাৰণ লোকেহে মৃত্যুৰ ভয়কো নেওচি এইবোৰ দলঙৰ ব্যৱহাৰ কৰা দেখা যায়। আজিৰ এই ভিডিঅ'টোত 5খন এনেকুৱা ধৰণৰ ভয়ংকৰ আৰু অসাধাৰণ দলঙৰ কথা ক'ম, যিবোৰত উঠাৰ কথা আপোনালোকে হয়তো ভুলতো কেতিয়াও নাভাবিব। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰিফ ব্ৰিজ, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ পাহাৰত নিৰ্মাণ কৰা এইখন একমাত্ৰ ছাছপেনশ্যন ব্ৰিজ। পৃথিৱীৰ ভূস্বৰ্গ আখ্যা দিয়া ছুইজাৰলেণ্ডৰ প্ৰাকৃতিক সৌন্দৰ্য জনসাধাৰণক প্ৰত্যক্ষ দৃষ্টিৰে উপভোগ কৰোৱাৰ উদ্দেশ্যে এই দলংখন নিৰ্মাণ কৰা হৈছে। কিন্তু দুখৰ কথাটো হ'ল, এই দলংখন সকলো ব্যক্তিৰ বাবে নহয়, কাৰণ এই দলংখন 300 ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে, য'লৈ যাবলৈ অতি বিপদসংকুল আৰু দুৰ্গম পথেৰে থিয় পাহাৰ বগাবলগীয়া হয়, যিটো কাম সকলো লোকৰ সাধ্যৰ বাহিৰত, আৰু সেইবাবে মাত্ৰ কিছু সংখ্যক সাহসী লোকেহে ইয়াত উপস্থিত হ'ব পাৰে আৰু ইয়াৰ পাহাৰ পৰ্বত, জলাশয় আদিবোৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। কিন্তু সমস্যা ইমানতে শেষ নহয়। এই দলংখন অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে ইয়াত তীব্ৰবেগী বতাহে অহৰহ খুন্দিয়ায়, যাৰ ফলত দলংখন বেয়াকৈ কঁপি থাকে আৰু যাত্ৰীসকলৰ অসুবিধা দুগুণে বৃদ্ধি কৰে। হুছেইনি ছাছপেনশ্যন ব্ৰিজ, পাকিস্তান। পাকিস্তানৰ এই দলংখন বিশ্বৰ অতি ভয়ানক আৰু বিপদসংকুল দলংসমূহৰ মাজত এখন উল্লেখযোগ্য দলং। এই দলংখন পাকিস্তানৰ দুখন গাঁও হুছেইনাবাদ আৰু জেৰাবাদক সংলগ্ন কৰিবলৈ 2014 চনত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান এই দলংখন বহুত জৰাজীৰ্ণ হৈ পৰিছে যদিও প্ৰতিদিনে ইয়াত মানুহৰ যাতায়াত অধিক পৰিমাণে হোৱা দেখা যায়, যাৰ বাবে দলংখনৰ অৱস্থা অধিক বেয়ালৈ গতি কৰিছে। এই দলংখনৰ নিৰ্মাণত ব্যৱহাৰ কৰা কাঠৰ টুকুৰাবোৰ নিজৰ অৱস্থানৰ পৰা আঁতৰি যাবলৈ ধৰিছে, যাৰ বাবে ইয়াত ডাঙৰ ডাঙৰ ফাঁকৰ সৃষ্টি হ'বলৈ ধৰিছে আৰু সেইবাবে ইয়াত হোৱা দুৰ্ঘটনাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। নেশ্যনেল জিঅ'গ্ৰাফিক চেনেলৰ তথ্য মতে এইখন বিশ্বৰ সকলোতকৈ ভয়ানক দলং আৰু ইয়াত প্ৰতি বছৰে 10ৰ পৰা 20 জন মানুহৰ মৃত্যু হয়। ড্ৰেকেনৱান ক্লেটাৰষ্টাইচ ব্ৰিজ, অষ্ট্ৰিয়া। বন্ধুসকল, এইখন হ'ল পৃথিৱীৰ সকলোতকৈ সুউচ্চ আৰু ঠেক ছাছপেনশ্যন ব্ৰিজ। অষ্ট্ৰিয়াৰ ডেকেনৱান নামৰ ঠাই এখনৰ দুটা উচ্চ পাহাৰক এই দলংখনে সংযোগ কৰে। যদি আপুনি এই দলংখনত যাব বিচাৰে তেন্তে মাটিৰ পৰা 1176 মিটাৰ ওখ পৰ্বত বগাই যাব লাগিব, যিটো সাধাৰণ মানুহৰ বাবে প্ৰায় অসম্ভৱ হৈ পৰে। কিন্তু হাইকাৰ্ছসকলৰ বাবে এই দলংখন এখন ভূস্বৰ্গ বুলি গণ্য কৰা হয়। যদি আপোনাৰ হাইকিং কৰা চখ আছে তেন্তে ইয়ালৈ নিশ্চয় আহিব পাৰে। এই দলংখনৰ উচ্চতা ইমান বেছি যে ইয়াত উঠা লোকসকলে সহজে তললৈ চাবলৈ সাহস গোটাব নোৱাৰে। লগতে ই ইমান অসুৰক্ষিত যে ইয়াত এবাৰত মাত্ৰ এজন লোকহে পাৰ হ'ব পাৰে। কাঠেৰে নিৰ্মাণ কৰা এই দলংখনত পৰ্যাপ্ত সুৰক্ষাৰ কোনো ব্যৱস্থা নাই, যাৰ বাবে ইয়াক বিশ্বৰ সকলোতকৈ বিপদসংকুল দলংসমূহৰ ভিতৰত অন্যতম দলং হিচাপে ধৰা হয়। জানজিয়াজি গ্লাছ ব্ৰিজ, চাইনা। বন্ধুসকল, আপোনালোকে হয়তো জীৱনত বিভিন্ন ধৰণৰ দলং দেখিছে বা সেইবোৰৰ ওপৰেদি পাৰ হৈছে। আপোনালোকে দেখা দলংবোৰ বাৰু কিহেৰে নিৰ্মাণ কৰা? নিশ্চয় কংক্ৰিট বা কাঠ নহ'লে বাঁহৰ, নহয়নে? কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে পোনপ্ৰথমবাৰৰ বাবে চীন দেশত এখন অতি আচৰিত অত্যাধুনিক দলং নিৰ্মাণ কৰিলে, যাক জানজিয়াজি গ্লাছ ব্ৰিজ বোলা হয়। এই দলংখনৰ বৈশিষ্ট্যবোৰ জানি আপোনালোকে আচৰিত নহৈ নোৱাৰিব। চাইনাত অৱস্থিত এই দলংখন এখন ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত দুটা পাহাৰক সংলগ্ন কৰি বনোৱা হৈছে। এই দলংখনত উঠি পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। এই দলংখনৰ সকলোতকৈ আচৰিত কথাটো হ'ল যে ইয়াৰ তলিখন সম্পূৰ্ণৰূপে কাঁচেৰে নিৰ্মাণ কৰা। এই দলংখনত উঠাৰ সাহস সকলোৱে গোটাব নোৱাৰে, কাৰণ মাটিৰ পৰা 800 ফুট উচ্চতাত আৰু সম্পূৰ্ণৰূপে স্বচ্ছ কাঁচেৰে নিৰ্মাণ কৰাৰ বাবে এই দলংখন দেখাত ইমান ভয়ংকৰ হৈ পৰে যে মানুহে সহজে ইয়াত উঠিবলৈ সাহস গোটাব নোৱাৰে। এই দলংখনত উঠি এনেকুৱা অনুভৱ হয় যেন আপুনি শূন্যতহে খোজকাঢ়ি ফুৰিছে, আপোনাৰ ভৰিৰ তলত একোৱেই নাই আৰু আপুনি যিকোনো মুহূৰ্ততে তললৈ সৰি পৰিব পাৰে। দলংখন নিৰ্মাণ কৰা ইঞ্জিনিয়াৰসকল ইয়াতে সীমাবদ্ধ নাথাকি দলংখনৰ ভয়াৱহতা আৰু অধিক গুণে বৃদ্ধি কৰিবলৈ ইয়াত ক্ৰেকিং ইফেক্ট সন্নিৱিষ্ট কৰিছে, যাৰ ফলত দলংখনৰ কিছু অংশত খোজ দিয়াৰ লগে লগে হাইলাখ এনে দেখে যেন খোজ দিয়া অংশখিনি ফাটিব ধৰিছে, যিটো কিছুমান লোকৰ বাবে হাৰ্ট এটেকৰ কাৰণো হ'ব পাৰে। আৰু এইটো কাৰণে প্ৰতিদিনে প্ৰায় 8,000তকৈ অধিক লোকে এই অদ্ভুত দলংখনৰ আনন্দ উপভোগ কৰিবলৈ ইয়ালৈ আহে। মেকং ৰিভাৰ ৱায়াৰ ব্ৰিজ।
এতিয়ালৈকে দেখুওৱা গোটেইকেইখন দলঙৰ তুলনাত এইখন দলং বেছি বিপদসংকুল আৰু ভয়ানক, যাৰ বিষয়ে জনাৰ পিছত আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব। এইখন হৈছে মেকং নদীৰ ওপৰত থকা ৱায়াৰ ব্ৰিজ। এই দলংখন দেখি হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে যে এই তাঁৰ দুডালক কোনে বাৰু দলং ৰূপে নামাকৰণ কৰিলে। এনেকুৱা ধৰণৰ তাঁৰ সাধাৰণতে আমাৰ ইয়াত কাপোৰ শুকুৱাবলৈহে ব্যৱহাৰ কৰা হয়। যদি এই দলংখন আমাৰ দেশত থকা হয় তেন্তে ইয়াক পাৰ কৰিব পৰাজনক সাহসিকতাৰ বঁটা দিয়াৰ ব্যৱস্থা নিশ্চয় কৰা হ'ল হয়। কিন্তু মেকং নদী মাছমৰীয়াসকলৰ বাবে এই দুঃসাহসিক কাৰ্যটো দৈনন্দিন জীৱনত এটা সাধাৰণ কাম হৈ পৰিছে। তলত তীব্ৰ গতিৰে গৈ থকা পানীৰ সোঁতৰ ওপৰেদি দুডাল তাঁৰৰ সহায়েৰে নদী পাৰ কৰা মাছমৰীয়াসকলে এইটো নাজানে যে তেওঁলোকে নদীৰ ইপাৰৰ পৰা সিপাৰলৈ গৈ পোৱাৰ আশা কিমান। এই ছবিখন দেখাৰ পিছত আমি অনুভৱ কৰিব পাৰোঁ কিছুমান মানুহে জীয়াই থাকিবলৈ কৰা জীৱন সংগ্ৰামৰ কথা, যিটো হয়তো ভাষাৰে বৰ্ণনা কৰাৰ কোনো প্ৰয়োজন নাই। চ' ফ্ৰেণ্ডছ, এইকেইখনে হ'ল বিশ্বৰ সকলোতকৈ ভয়ানক দলং। আজিৰ এই ভিডিঅ'টো চাই কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে এতিয়ালৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।